বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টোত কম যে ভগৱান শিৱৰ মাক দেউতাক কোন। ভগৱান শিৱই যদি এই সৃষ্টিৰ আদি আৰু অন্ত, তেন্তে এওঁৰ মাক দেউতাক কোন। ভগৱান শিৱই এই সৃষ্টিৰ আৰম্ভ আৰু অন্ত, আন শব্দত ক'বলৈ গ'লে ভগৱান শিৱয়ে এই সৃষ্টিৰ আৰম্ভ কৰিছিল আৰু ইয়াৰ অন্তও তেওঁৰ হাতেৰেই হ'ব। এতিয়া প্ৰশ্ন আহে যে ভগৱান শিৱৰ পৰাই যদি এই পৃথিৱীৰ আৰম্ভ হৈছে, তেন্তে তেওঁক কোনোবাই জন্ম দিয়া হৈছে। অৱশেষত ভগৱান শিৱৰ মাক দেউতাক কোন হয়? যদি ভগৱান শিৱক কোনোবাই জন্মই দিয়া নাছিল, তেন্তে এই সৃষ্টিত জীৱনৰ আৰম্ভণি কেনেকৈ হ'ল? পৌৰাণিক মান্যতা অনুসৰি ভগৱান শিৱৰ মাক দেউতাক ৰহস্যবোৰক জানিবলৈ ঋষিয়ে এবাৰ তেওঁক প্ৰশ্ন কৰিলে যে হে মহাদেৱ, আপোনাক কোনে জন্ম দিছে? শিৱৰ মাক দেউতাক প্ৰশ্নটোক উত্তৰ দি ভগৱান শিৱই ঋষিসকলক এই জিজ্ঞাসাটোক শান্ত কৰি ক'লে যে মোক এই সৃষ্টিখনৰ নিৰ্মাণ কৰা ব্ৰহ্মাই জন্ম দিছে। ঋষিসকলৰ জিজ্ঞাসা ইমানেই শান্ত নাথাকিল, তো তেওঁলোকে পুনৰ এবাৰ ভগৱান শিৱক প্ৰশ্ন সুধিলে যে যদি ব্ৰহ্মা আপোনাৰ পিতা হয়, তেনেহ'লে আপোনাৰ দাদা চাহেব কোন হয়? ভগৱান শিৱই এই প্ৰশ্নৰ উত্তৰ দি ক'লে যে এই সৃষ্টিৰ পালন কৰা ভগৱান বিষ্ণুৱে মোৰ দাদা। ভগৱান এই লিখাৰ পৰা নজনা ঋষিয়ে পুনৰ প্ৰশ্ন কৰিলে যে যদি আপোনাৰ দেউতা ব্ৰহ্মা হয় আৰু দাদাৰ বিষ্ণু হয়, তেনেহ'লে আপোনাৰ পৰদাদা কোন হয়? ঋষিসকলৰ এই প্ৰশ্নটো শুনি ভগৱান শিৱই হাঁহি হাঁহি ক'লে যে ভগৱান শিৱ নিজেই মোৰ পৰদাদা। শ্ৰীমদ দেৱী মহাপুৰাণত হিচাপে কোৱা হয় যে এবাৰ নাৰদজীয়ে ব্ৰহ্মাৰ পৰা প্ৰশ্ন সুধিলে যে এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিছে, ব্ৰহ্মাই নে বিষ্ণুই নে স্বয়ং ভগৱান শিৱই, তথা এই তিনিওজন ভগৱানক জন্ম কোনে দিছিল, অৰ্থাৎ তেওঁলোকৰ মাক দেউতাক কোন হয়? তেতিয়া পৰম পিতা ব্ৰহ্মাই ত্ৰিদেৱৰ জন্মৰ গাথা বৰ্ণন কৰি কৈছে যে প্ৰকৃতি স্বৰূপ দুৰ্গা আৰু কাল সদাশিৱৰ স্বৰূপ ব্ৰহ্মা আৰু যোগেৰে বিষ্ণু আৰু মহেশ্বৰৰ উৎপত্তি হৈছে। অৰ্থাৎ প্ৰকৃতি স্বৰূপ দুৰ্গায়ে মাতা হয় আৰু ব্ৰহ্মা মানে কাল সদাশিৱৰ দেউতাক হয়। পুৰাণত ভগৱান শিৱ আদিশক্তিৰ মহিমাবোৰৰ বেলেগ বেলেগ উল্লেখ আছে, কিন্তু ঈশ্বৰৰ লীলাটো তেওঁলোকেহে জানিব। এই লীলাবোৰক বুজিবলৈ আমাৰ মানুহৰ কথা নহয়, কাৰণ ভগৱান শিৱৰো দেৱোকা দেৱ হয় আৰু তেওঁৱেই আৰম্ভণি আৰু তেওঁৱেই শেষ হয়। ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।